Hibodol, namu, hey, namu. নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাই নামঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি যিহেতুকে শিৱসাগৰত আছোঁ, সেয়েহে ভাবিলোঁ অকণমান শিৱসাগৰৰ টাউনলৈ ওলাই যাওঁ আৰু আপোনালোককো অকণমান শিৱসাগৰৰ টাউনখন দেখাওঁ। এইখনেই হৈছে দিখৌ দলং। দাঁতিতে থকাখন পুৰণা দিখৌ দলং। যেতিয়া পুৰণা দিখৌ দলংখন আছিল তেতিয়া দিখৌৱেদি যেতিয়া জাহাজবোৰ গৈছিল তেতিয়া এই দলংখন মাজতে দুভাগ হৈ গৈছিল আৰু তেতিয়া তাৰ তলেদি জাহাজখন পাৰ হৈ যাব পাৰিছিল। এয়াই হৈছে শিৱদৌলৰ প্ৰাংগণ। ইয়াতে তিনিভাগ মন্দিৰ আছে: শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। এয়াই হৈছে শিৱসাগৰ বৰপুখুৰী পাৰ্ক। ইয়ালৈ আচলতে পিছবেলা টাইমত ওলাই আহিলে সঁচাই বহুত বেছি ভাল লাগে আৰু বহুত শান্তি পৰিৱেশ আচলতে। এতিয়া আমি গৈ আছোঁ শিৱসাগৰৰ বৰপুখুৰী পাৰত থকা আনন্দৰাম বৰুৱাৰ শিশু উদ্যানলৈ। আমাৰ লগতে আপোনালোককো লৈ যাওঁ ব'লকচোন আনন্দৰাম বৰুৱাৰ শিশু উদ্যানলৈ। পালোহি। এতিয়া ভিডিঅ' কৰি নাথাকোঁ, আপোনালোকক একেবাৰে ভিতৰত গৈ লগ পাই আছোঁ। আমি ভিতৰলৈ সোমাই আহিলোঁ। আহিয়ে বেটাক ট্ৰেইনখন দেখি তাক ট্ৰেইনখনতহে উঠিবলৈ লাগে একদম। আমি পিছত উঠিম দে গ'লো, এই মানুহ ধেৰ হ'ল। দেখিছেনে বাৰু বেটালৈ ট্ৰেইনত উঠিবলৈ পাই ইমান ভাল পাইছে সি।
আমাৰ বেটা জোলনা জুলিব পৰা হৈছে আৰু দেই। দেখিছেনে বাৰু চাৰিওফালটো কিমান সুন্দৰ সেউজীয়া আৰু শান্ত পৰিৱেশ। আমি ঘৰলৈ যাবলৈ ওলাই আহিছোঁ। বেটা ঘৰলৈ যাবলৈ অকণমানো মন নাই। চাবচোন দেই বাপেকৰ লগত কেনেকৈ লাগি আছে। আজি নেক্সট ডে, কালি আৰু ভিডিঅ' কৰা নহ'ল। আজি শিৱসাগৰৰ পৰা যোৰহাটলৈ আহি আছোঁ। ভাবিলোঁ আপোনালোকক ভিডিঅ' দেখাব পৰা নাই যিহেতুকে ফটোখনকে লগাই দিওঁ। সেয়া পিংক কালাৰ কাপোৰ পিন্ধি থকাগৰাকী শাহু মা আৰু দাঁতিত বহি থকাগৰাকী খুৰী শাহু। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে।